স্টুডেন্ট তোমালোক কেনে আছা আশা কৰোঁ সকলো চাগে ভালে আছা যিসকল ষ্টুডেন্ট ক্লাছ 10 পৰীক্ষা 2023 বহত মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছা সিহঁতৰ মাজত লৈছোঁ ক্লাছ 10 অসমীয়া ছাবজেক্টখন কিয়নো আজি আমি অসমীয়া ছাবজেক্টখনৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বহৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে চ' ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা মনোযোগেৰে চাই যাবা আৰু যিসকল এতিয়ালৈকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক চবৰে পাই থাকিবলৈ হ'লে তাই আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আকৌ যিটো সূচীপত্ৰ আছে সূচীপত্ৰ এইপিনে চোৱা পদ্যাংশৰ 14 নম্বৰ অধ্যায় দৰজাৰু দৰবাই পাঠ্য লেখক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী পেজ 105ত দিয়া আছে আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম চ' ছাত্ৰছাত্ৰীসকল লগত যদি কিতাপখন আছে তেনেহ'লে তোমালোকে কিতাপখন মেলি লোৱা মই যিকেইটা কুৱেশ্যন দেখাই যাম তোমালোকে সেইকেইটা কুৱেশ্যন ডাক দি ল'বা আৰু সেইকেইটা কুৱেশ্যন শিকিবা আৰু সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বহৰ মেট্ৰিক পৰীক্ষাত অহাৰ বেছি সম্ভাৱনা থাকিব চ' ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা পেজ নম্বৰ হাতত দিছে তোমালোকে চোৱা ইয়াৰ পৰা শিকিবা প্ৰশ্নাৱলীৰ পৰা 1ৰ ক নম্বৰত শিকিবা অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল তাৰপিছত শিকিবা গ নম্বৰ কুৱেশ্যনটো জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বিহেৰে ঝাৰু ধৰিবলৈ কৈছে বহুত ইম্পৰ্টেণ্ট হয় পাছত শিকিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো হ'ল এৱে তোৰ সময় খবৰ জাতিৰ ঝাৰুদাৰ যে বাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় সলহি বুলি সকীয়াই দিছে বহুত ইম্পৰ্টেণ্ট ছাত্ৰছাত্ৰীসকল 3 মাৰ্ক ইয়াত দিছে তোমালোকে চোৱা 4 নম্বৰ কুৱেশ্যনটো দৰজাৰু দৰবাই কবিতাটিৰ মূল ভাৱ লিখা 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইটো পাছত দিছে তোমালোকে চোৱা 6 নম্বৰ কুৱেশ্যনটো 108 পেজত দৰজাৰু দৰবাই কবিতাটিৰ মাজেৰে কবি চৌধুৰীদেৱে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা বহুত ইম্পৰ্টেণ্ট হয় 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ছাত্ৰছাত্ৰীসকল এটা আহি থাকে পৰীক্ষাত পাছত দিছে ভাৱ বিষয়ক ইয়াত কি কৈছে 1ৰ তলত দিয়া জুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা ইয়াৰ পৰা শিকিবা তোমালোকে গ নম্বৰটো জাহি জাবৰ আৰু শিকিবা তোমালোকে 5 নম্বৰটো মলি মামৰ বহুত ইম্পৰ্টেণ্ট হয় এই দুটা আহি থাকে ছাত্ৰছাত্ৰীসকল চ' ছাত্ৰসকল যিকেইটা কুৱেশ্যন দেখাই দিছোঁ সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বহৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব ছাত্ৰছাত্ৰীসকল এইটো চেনেলত চব অল ছাবজেক্টৰ কমন কুৱেশ্যনবিলাক দিয়া আছে ছাত্ৰছাত্ৰীসকল 2023 বহৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যনবিলাক দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া আছে তোমালোকে এইটো চেনেলত চবকেইটা ভিডিঅ' তোমালোকে চাই ল'বা এইটো চেনেলতেই চবকেইটা ছাবজেক্টৰ কমন কুৱেশ্যনবিলাক দিয়া আছে